নমস্কাৰ বন্ধুসকল মই ঋষিয়ে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল ঋষি এণ্ড আপনিৰ 1 মিনিটত গৰম খবৰ অনুষ্ঠানলৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম মন্টুমণি শইকীয়াৰ দীপশিখা বৰা আৰু বৰ্ষাৰ নিবিষা আৰু ভাস্কৰ বৰাৰ একোটাকৈ বিশেষ খবৰ গতিকে বন্ধুসকল ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু যিসকল আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰে আৰু আমাৰ ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব বুলি আমি আশা কৰিলোঁ তেন্তে আহক বন্ধুসকল আমি যাত্ৰা কৰোঁ খবৰৰ পৃথিৱীলৈ মন্টুমণি শইকীয়া আৰু দীপশিখা বৰাৰ কণ্ঠত আমি শুনিবলৈ পাম নতুন গান কমে কি নকমে আপোনালোকে স্ক্ৰীণত ইতিমধ্যে দেখিছে গানটোৰ প্ৰথমখন পোষ্টাৰ আৰু গানটো অতি সোনকালে ৰিলিজ হ'ব বুলি তেওঁলোকে তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ থ্ৰুদি আমাক জানিবলৈ দিছে আৰু মাত্ৰ কেইটিমান দিন তাৰ পিছতেই আমি শুনিবলৈ পাম এটি অতি সুন্দৰ গীত বৰ্ষাৰ নিবিষা আৰু ভাস্কৰ বৰুৱাৰ সৈতে তেওঁলোকৰ সম্পূৰ্ণ পৰিয়াল ইতিমধ্যে ফুৰিবলৈ যোৱা বুলি আমি আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ দিল্লীলৈ গৈছে বুলি আজি আপোনালোকক আমি জনাওঁ যে তেওঁলোক দিল্লীৰ পৰা ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে উজ্জয়িনলৈকে আপোনালোকে এতিয়া স্ক্ৰীণত দেখি থকা এই ফটোখন আপলোড কৰিয়ে বৰ্ষাৰাণীৰ বিষয়ে জানিবলৈ দিছিল যে তেওঁলোকৰ যাত্ৰা ইতিমধ্যে উজ্জয়িনলৈকে আৰম্ভ হৈছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল নতুন খবৰৰ সৈতে আমি পুনৰ আপোনালোকৰ মাজলৈ আহি আছোঁ টিল দেন বাই বাই